বাচনত খাইছোঁ মানে ভীমে 50 হৈ যায় কিন্তু সৰু অলপ কিন্তু চইলাটো সৰু হ'ল মই ভীম নহয় না সেইকাৰণে আমি চইলাটো সৰু চাই লৈছোঁ চাওকচোন ক'ৰ পৰা নামি আহিছে একদম নাই চেণ্ডেল পোৱা নাই ফেমিলি পেক আৰু এয়া বাতি ভাগ কৰি আছে হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ গীতালিকলিতা ভ্লগছ চেনেলটিলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি অকণমান মনটো ভালো লাগি আছে মনটো বেয়াও লাগি আছে মই যেতিয়াৰ পৰা ইউটিউব খুলিছোঁ তেতিয়াৰ পৰা আপোনালোকে একেবাৰে কাজিৰঙাৰ পৰাই ভিডিঅ'সমূহ পাই আছে কিন্তু আজি এবছৰে হ'ল এই কাজিৰঙাত থকা আৰু আজি একদম মানে এই ৰুমখিনিক বাই বাই দি একদম নিজৰ ঘৰলৈকে যামগৈ মানে নলবাৰীলৈকে তো অকণমান কোনোবাখিনিত ভালো লাগিছে আৰু কোনোবাখিনিত দুখো লাগি আছে কাৰণ যিহেতুকে এবছৰে সিটি ইয়াতে থাকিলোঁ তো সেইটো হিচাপত বেয়া লাগিছে আৰু চাবলৈ গ'লে যিহেতুকে ঘৰৰ পৰা দূৰত আছিলোঁ এতিয়া ঘৰতে থাকিব পাৰিম সেইটো হিচাপে ভালো লাগিছে কিন্তু কোনোবাখিনিত অকণমান হ'লেও মনটো বেয়া লাগিছে আৰু ভইচটো চাগে আপোনালোকে একো শুনি আছে কাৰণ ইয়াতে প্ৰায় বস্তুখিনি ওলাই দিয়া হৈয়ে গ'ল বাকীখিনি মোমেণ্টটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত কাজিৰঙাত থকা তো ইয়াৰ পৰা গুচি যোৱা মোমেণ্টখিনিও অন্তত ইউটিউবত যাতে সাঁচি ৰাখিব পাৰোঁ তাৰ কাৰণে হঠাৎ মনত পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু প্ৰায়খিনি বস্তু গাড়ীত উঠোৱা হৈয়ে গ'ল আৰু কিবা কিবি আছে একদম মানে আজি একেবাৰে অৱস্থা নাইকিয়া হৈ আছে কাৰণ ৰাতিপুৱাৰে পৰা সম্পূৰ্ণ কামখিনি কৰি আছোঁ মানে বস্তু চস্তু পেকিং কৰা সম্পূৰ্ণখিনি আৰু তো আধা আধি পেকিং হৈ গ'ল হঠাৎ মানে মনত পৰিলে যে যিহেতুকে ইউটিউব চেনেলটো আছে ইয়াতে অন্তত সাঁচি থৈ দিব পাৰিম পিছত এদিন হ'লেও চাব পাৰিম তো আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আজি মানে কেনেকৈ যায় দিনটো আৰু কেনেকৈ ইয়াৰ পৰা গুচি যাওঁ কি কৰোঁ সম্পূৰ্ণ আপোনালোকে দেখা পাব আৰু ৰুমখিনি দেখাই আছোঁ আপোনালোকক ক'ত কেনেকুৱাকৈ বস্তুবোৰ এতিয়া বৰ্তমান একেবাৰে অৱস্থা নাইকিয়া হৈ আছে আৰু যিহেতুকে পেকিং কৰা হৈ আছে আধা আধিকে এয়া চাওক যাবৰ কাৰণে পূৰা তালি টোপোলাৰ মাজত বহি আছে স্মাইলটো কিন্তু বেলেগ এইটো এনে মানে টাইম পাছ কৰি আছে আৰু এইগিলা কাম চামগিলা খান চব এইবিলাক পৰি আছে ইয়াতে ৰখি আছে তাত ৰখিয়ে এখন চাই আছে গাড়ীখন কি ভাঙিল আৰু এয়া চাওক পুৰা একদম মানে জোৰ বস্তু তত তত হৈ আছে আৰু বেডিং চেডিং মানে প্ৰায় লৈ গ'লে এইফালে আপোনালোকক দেখাইছোঁ ওপৰৰ পৰা এই খুৰাই মানে তললৈকে লৈ লৈ গৈছে গাড়ীত মানে বহাইছে চবতকৈ দুখ লাগিছে এই দুখন নিজ হাতেৰে পেইণ্টিং কৰিছিলোঁ ৱালত দুখন বেয়া লাগিছে আৰু তো এতিয়া য'ত ত'ত হৈ আছে আগতে কামখিনি ঠিক কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ কেনেকুৱা ফিলিংছ মই কামি দামী অৱস্থা হাঁহিটো বেলেগ কিন্তু গামলাত ভাত খাব লগা আছে দৈ লাষ্ট ভাত কাজিৰঙাত একেলগে একদম কেনে লাগিছে আপোনাৰ বাচনত মানে কি বাচনত খাইছোঁ মানে ভীমে 50 হৈ যায় কিন্তু সৰু অলপ কিন্তু চইলাটো সৰু হ'ল মই ভীম নহয় না সেইকাৰণে মই চইলাটো সৰু চাই লৈছোঁ আজি মানে কাজিৰঙাৰ পৰা আমি নলবাৰী যাম নহয় সেইকাৰণে আজি বাতিত ভাত খাইছোঁ লাষ্ট মানে আগতে সামৰি ল'লোঁ বাই বায়ে যিহেতুকে ভিডিঅ' কৰি ৰাখি দিছোঁ বোলো খালী ৰুমটোক ভিডিঅ' কৰি ৰাখিছোঁ বুলি কৈছোঁ বাই বাই একদম ৰুমৰ পৰা পূৰা বাই বাই এয়া আমাক সকলোৱে আগবঢ়াই থ'বলৈ আহিছে আৰু আমাৰ সেইফালে আছিলে ৰুম এইখিনি মোমেণ্ট এইকাৰণে সাঁচি ৰাখিলোঁ যাতে পিছত এদিন হ'লেও চাবলৈ পাৰিম আৰু ঘৰ বাইকখন নোসোমাই দিনতে আৰু জেগা হ'লে বাইক সোমোৱা আছে সোমাই আছে সেইটোৱে ডাঙৰ কথা ইমান সৰুখন গাড়ীখন দেখিছেনে ভিতৰখন কেনেকুৱা এখন কৰি দিছে মানে ঘৰৰে গাড়ী হয় সেইকাৰণে খুৰাই পুৰা ঘৰে বনাই দিছে আমি এতিয়া সোমাই যাব পাৰিম ইয়াতে ৰাসত যাব চবে ৰাসত বাই বাই
বাই বাই সবকে একদম বেয়া চেয়া নাপাব বাই বাই যাব দুইজন সিহঁতে শবনম 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 বাই বাই চাওক কলীয়া ভোমোৰা পাই গ'লোঁ এখন নতুন ব্ৰিজ আৰু এইফালে পুৰণখন আছে আমি পূৰা বুজাই আৰু এইফালে পূৰা মই কিবা এটা মানে ভাল লাগিল পৰিৱেশটো মানে সময়খিনি ভাল হৈছে পূৰা আবেলি সময় সেইকাৰণে অকণমান ৰখি দিলোঁ এয়া চাওক তো এতিয়া আৰু গৈ থাকোঁ আগলৈকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক এয়া গাড়ীখনত ঘৰৰ বস্তুখিনিহে দেখিছে আৰু চাব দেই এয়া দেখিছেনে ক'ত বহিছে চাওকচোন গাড়ী মানে নোজোৰে আমি আগফালে বহিছোঁ ঘৰৰ সামগ্ৰী চব ওপৰত আৰু এইবোৰৰ মাজত এনেকৈ বহি আহি আছে তেতিয়াহ'লে শুব পাৰি ক'ত ইয়াত মানে এনেকৈ শুব পাৰি আৰু এনেকৈ ইয়াত শুই আহিছোঁ এয়া আমি ৰৌতা পালোঁ এয়া চাওকচোন ক'ৰ পৰা নামি আহিছে একদম চেণ্ডেল বিচাৰি পোৱা নাই বোলে আমাৰ বিছনাবোৰ চাই লওকচোন আমি মানে কেনেকৈ আছোঁ আমি মানে ভ্ৰমণ কৰিবলৈ ওলাইছোঁ কাজিৰঙাৰ পৰা কাজিৰঙা টু নলবাৰী আমি ইয়াত আইচক্ৰীম খাবৰ কাৰণে নামিলোঁ কিন্তু মোৰ চেণ্ডেলযোৰে বিচাৰি পোৱা নাই পালোঁ আৰু এইযোৰ চেণ্ডেল মোৰ চেণ্ডেলযোৰ কাটি নিদিওঁ লগাই দিওঁ বেলেগ একদম এয়া আইচক্ৰীম পুৰা ফেমিলি পেক আৰু এয়া বাতি ভাগ কৰি আছে ভাগৱতৰা নাৰায়ণ পূজাৰ ভোগ ভাগৱান দেখছে নে নাই একদম হেৰিও এৰা নাই ৰবাই দিয়া নাই অলপ চুচি মাজি খাইছে পুৰা কাপোৰতো শুৱাই দিছে একদম আৰু কালি আমাৰ ৰাতি আহি পাওঁতে 11:15 মান হ'ল মোৰ মোবাইলত চাৰ্জ নাছিলে সেইকাৰণে আৰু ভিডিঅ'টো কৰিব পৰা নাছিলোঁ তো আজি দিনটো পূৰা শুয়ে থাকিলোঁ বহুত বেছিয়ে কষ্ট হ'ল কাৰণ দিনটো সেনেকৈ আছিলোঁ কালি ৰাতি আৰু জাৰ্ণি কৰি দিলোঁ তো গা চা বহুত বেছিয়ে বেয়া দিনটো পূৰা শুয়ে থাকিলোঁ আৰু কাজিৰঙাত যিহেতুকে সমস্ত ঘৰ এখনৰ বস্তু বাহিনীখিনি আছিলে তো এইখিনি এতিয়ালৈকে ইয়াতে একো চিজিল কৰিব পৰা নাই কাৰণ সময় লাগিব অকণমান লাহে লাহে কৰি থাকিব লাগিব আজি পূৰা শুই থাকোঁতেই গ'ল এতিয়া সন্ধিয়া ভাবিলোঁ যে ভিডিঅ'টো শেষেই কৰা নাই সেইকাৰণে শেষ কৰিব লৈছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পিনে ভাল পাইছে আৰু যিসকলে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু এতিয়াৰ পৰা নতুন আৰু ধামাকা ভিডিঅ' আপোনালোকে পাব মোৰ পৰা তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ